Temples and Mountains অসমৰ কোন কোন মন্দিৰ ক'ত অৱস্থিত আৰু কোন ৰজাৰ দিনত বনাইছিলে তাৰ বিষয়ে আমি অলপমান জানো আহক। উমানন্দ মন্দিৰ এইখন আছে ভস্মাচল পাহাৰত। উমানন্দ মন্দিৰ বনাইছিলে গদাধৰ সিংহৰ দিনত। বৈশিষ্ট্য আশ্ৰম বা টেম্পল বৈশিষ্ট্য মন্দিৰ এইখন আছে সন্ধ্যাচল পাহাৰৰ ওপৰত। এই মন্দিৰটো বনাইছিলে ৰাজেশ্বৰ সিংহৰ দিনত। নৱগ্ৰহ মন্দিৰ এই মন্দিৰটো আছে চিত্ৰাচল পাহাৰৰ ওপৰত। এই মন্দিৰটো বনাইছিলে ৰাজেশ্বৰ সিংহৰ দিনত। এই মন্দিৰটোৰ স্থাপিত হৈছিলে। শুক্ৰেশ্বৰ মন্দিৰ এই মন্দিৰটো আছে শুক্ৰেশ্বৰ পাহাৰ নাইবা ইটাখুলি পাহাৰ বুলি কয়। এই মন্দিৰটো অৱস্থিত। এই মন্দিৰটো বনাইছিলে প্ৰমত্ত সিংহৰ দিনত 1744 খ্ৰীষ্টাব্দত। উগ্ৰতৰা মন্দিৰ এই মন্দিৰটো বনাইছিলে শিৱসিংহৰ দিনত 1725 খ্ৰীষ্টাব্দত। উগ্ৰতৰা মন্দিৰ বনাইছিলে শিৱসিংহই। হয়গ্ৰীৱ মাধৱ মন্দিৰ এই মন্দিৰটো আছে মণিকোট পাহাৰৰ ওপৰত হাজোত অৱস্থিত। এই মন্দিৰটো বনাইছিলে ৰঘুদেৱ নাৰায়ণৰ দিনত। দীৰ্ঘেশ্বৰী মন্দিৰ এই মন্দিৰটো আছে চিতাচল পাহাৰৰ ওপৰত। শিৱসিংহৰ দিনত এই মন্দিৰটো বনোৱা হৈছিল, মানে দীৰ্ঘেশ্বৰী মন্দিৰটো বনাইছিলে শিৱসিংহৰ দিনত। শিৱদৌল বনাইছিলে বৰৰজা অম্বিকা শিৱসিংহৰ দ্বিতীয় পত্নী। তেওঁ বনাইছিলে শিৱসিংহৰ দ্বিতীয় পত্নীয়ে বনাইছিলে শিৱদৌল। জয়দৌল এইটো বনাইছিলে ৰুদ্ৰসিংহৰ দিনত। জয়দৌল বনোৱা হৈছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ।